এতিয়া মোৰ বস্তুটো আহিছে তো মই সোনকালে লওঁ মোৰ লগৰ আছে বহুত টাইম লাগিব যেহেতু আমি সোনকালে বাইক চাইক ৰেডি কৰিলো বাই বাই হেল্ল' বন্ধুসকল চ' ৱেলকাম টু মাই ইউটিউব চেনেল মেড ইন নৰ্থ ইষ্ট আজি এটা নিউ ভিডিঅ' আগবাঢ়িব ওলাইছোঁ তো আজি আমি মোৰ ৱাইফৰ ঘৰত যাম তাৰ ৱাইফৰ ঘৰত তেনেকৈ ভাগৱত আছে মানে নামঘৰত ভাগৱত আছে তো সেইটো কাৰণে মাতিছে অলপ আনন্দ আৰু মই মোৰ লগৰটো দুইজনে অলপ বেলেগ ফালে যাই এক্সপ্ল'ৰ কৰিম ভাবিছোঁ ইফালে যাই আপোনালোকক দেখাব ট্ৰাই কৰিম ছাবস্ক্ৰাইব কৰিব চেনেলটো সদায় নটিফিকেট হ'ব ভাল ভাল ভিডিঅ' আপোনালোকে পাই থাকিব ধামাকাদাৰ ভিডিঅ' পাই থাকিব যিমান পাৰোঁ আপোনালোকক দেখাব ট্ৰাই কৰিম এতিয়া আস্তিকে ওলাইছোঁ কাপোৰ কানি খুলি ল'লোঁ গা চা ধুই ল'লোঁ অলপ খাই ল'লোঁ কিবা কিবি লগতে পেকিং চেকিং কৰা হৈ গ'ল পেকিং কৰিলোঁ কাপোৰ এতিয়া কাপোৰ ইফালে থ'লোঁ তাৰপিছত আনন্দ ভাইও ৰেডি হৈ আছে আস্তিকে আমি ইয়াৰ পৰা ওলাই দিব লাগিব লগতে মোৰ কিবা এটা আহিছে অৰ্ডাৰ আহিছে তো অৰ্ডাৰটো মই ল'ব লাগিব লৈহে মই সোনকালে তেতিয়া যাব পাৰিম আৰু এইফালে ৰেডি হৈ গৈছে অলপ চলপ আনন্দ ভাইও ৰেডি হৈ গৈছে কাপোৰ চাপোৰ পিন্ধি কেনেকুৱা যাম ন আজি যাম একদম লং ৰাইড ন মোৰটো লগাই দিছ মোৰ থাম্বনেল বনাই আছে তো গাইস থাম্বনেল বনাব লগাই আছে চাওকচোন ৰাতিপুৱা কি কৰিব আৰু উপায় নাই বনাই দিব লগা হয় মোৰ থাম্বনেলৰ ক্ৰেডিট আনন্দ ভাই হয় এনি টাইম আনন্দ ভাই বনাই থাকে মোৰ থাম্বনেল আৰু ইফালে এইটো আনন্দ ভাইৰ হেলমেট এইটো মোৰ হেলমেট লগতে এইটো মোৰ GoPro 9টো এইটো লৈ লৈছোঁ এইটো মোৰ কাপোৰ তো এইফালে তেনেকৈ সোনকালে ওলাই দিওঁ আৰু ইয়াৰ পৰা সোনকালে ওলাওঁ তো বাইকটো অলপ পানী মাৰিব লাগিব পানী মাৰি অলপ সোনকালে যাব লাগিব আৰু মোৰ ফাৰ্ষ্টতে অৰ্ডাৰটো লৈ লওঁ এতিয়া বাইকটো থৈ দিছোঁ এতিয়া আস্তাকে পানী মাৰিম পানী মাৰি ৰাতিপুৱা সদায় মই পানী মাৰোঁ বাইকত তো চাকাত পানী মাৰোঁ সদায় যেনেকৈ মই সেইদিনাখন কৈছিলোঁ আপোনালোকক নেক্সট ভিডিঅ' আপোনালোকক কৈছিলোঁ এটা ভিডিঅ'ত কৈছিলোঁ আপোনালোকক গা ধুলে ইয়াকো গা ধুৱাই দিওঁ মানে মুখ ধুলে বাইকতো মুখ ধুৱাই দিওঁ আৰু নে কি এতিয়া সোনকালে ওলাই দিওঁ তাৰপিছত আপোনালোকক ৰাস্তাত দেখাই আছোঁ মানে মোৰ এটা পাৰ্চেল আহিছে পাৰ্চেলটো ফোন কৰিব লাগিব তো তাকো লগ ধৰিব লাগিব লগ ধৰি সেইফালে আমি তেনেকৈ ওলাই যাম আৰু চিপাৰ তো আপোনালোক যিমান যি পাৰে আপোনালোক দেখাই গৈ থাকিম আজি চাই থাকিব স্কিপ নকৰাকৈ তো এতিয়া মোৰ বস্তুটো আহিছে তো মই সোনকালে লওঁ তাৰপিছত সোনকালে ওলাব লাগিব তো এইটো মোৰ লগৰীয়া মোৰ লগৰীয়াই কাম কৰি আছে কি খবৰ একদম মজা ন এইটো চাওক এডভেঞ্চাৰ বাইক ঠিক আছে লগ পাম আকৌ এতিয়া বস্তুটো ল'লোঁ তো আমি এতিয়া আকৌ সোনকালে ওলাই দিব লাগিব ইয়াৰ পৰা তো আনন্দ ভাই ইফালে ৰেডি হৈয়ে আছে কাপোৰ চলা পিন্ধি তো এইফালে ৰেডি হৈ গৈছে পূৰা ইয়াৰ পৰা আমি সোনকালে ওলাই দিব লাগিব এতিয়া গুৱাহাটী তো এইটোৰ নাম বোলে একশ্যন প্ৰ' তো চাওক আনন্দৰ তাত লগোৱা আছে এই বস্তুটো অৰ্ডাৰ কৰিছোঁ মই হেলমেটত লগাবৰ কাৰণে মানে মোৰ হেলমেটত লগাবৰ কাৰণে অৰ্ডাৰ কৰিছোঁ লগতে মোৰ এই কেচিংটো মই অৰ্ডাৰ কৰিছোঁ তো এতিয়ালৈকে আহি পোৱা নাই তো সেইকাৰণে এইটো বস্তু আহি গ'ল আগতে সোনকালে আহি গ'ল 2 দিনতে বস্তুটো আহি গ'ল তো এতিয়া আমি সোনকালে বাইক চাইক ৰেডি কৰিলোঁ তো ঘৰটো এতিয়া বাই দিব লাগিব লগতে এইটো বস্তু ঘৰত থৈয়ে যাওঁ নেকি একেবাৰে ভৰাই লওঁ নেকি তো এইটো বস্তু একেবাৰে লৈ যাওঁ আৰু যিয়ে নহওক আমি এতিয়া সোনকালে ওলাই দিওঁ আৰু ইয়াৰ পৰা ঘৰৰ পৰা বাই বাই চ' এতিয়া আমি তেল ডিপু আহি গ'লোঁ তেল ভৰাওঁ ইফালে তেল ভৰাই এটা চাৰ্জকৈ ওলাব লাগিব তেলো বেছি নাই তো সেইকাৰণে তেলটো ভৰাওঁ নে কি ভাই অঁ 500 কেঞ্চেল ভৰোৱা আহি গ'ল আমাৰ এতিয়া বেগটো কিবা কৰি আছে এতিয়া তেল ডিপুৰ পৰা ওলাই যাওঁ তেল ডিপুৰ পৰা ওলাই আকৌ মিছামাৰী ৰখিব লাগিব মিছামাৰীত আকৌ আনন্দ ভাইৰ লগৰীয়া এজন ৰখি আছে তো তাতে লগ ধৰোঁ তো লগ ধৰিনে তাৰপিছত আৰু সোনকালে আমি ওলাই দিব লাগিব নে কি ভাই অঁ চ' আমি মিছামাৰীৰ পৰা ওলাই আহি গ'লোঁ এতিয়া মিছামাৰী পাৰ হৈ এতিয়া আমি কিবা এটা বাগান পাইছোঁ বাগানটোৰ নামেই নাজানো এইখিনি জেগাৰ ভালকৈ নাম নাজানো এইটো বোলে কলাকচি বাগানটো তো কলাকচি হয় এইখিনি তো এইখিনিৰ পৰা আমি সোনকালে এতিয়া গৈ আছোঁ লাহে গৈ আছোঁ তো সোনকালে আমি যাবও লাগিব বহুত দূৰ আছে বহুত টাইম লাগিব যিহেতু 3 ঘণ্টা 3.5 ঘণ্টা লাগিব তো সেইকাৰণে সোনকালে যাওঁ তো আধা ৰাস্তাত আকৌ অলপ কিবা কিবি খাম ৰখিম তো আপোনালোকক দেখাম তাতে তো এতিয়া আমি ওলাই দিওঁ আৰু ইয়াৰ পৰা মানে গৈ আছোঁ ইয়াৰ পৰা বাইকত সোনকালে যাওঁ নে কি ব'ল সোনকালে যাওঁ আৰু বহুত টাইম লাগিব আমাৰ এটা জেগাত ৰখিলোঁ তো একদম কমৰ গোটেই বিষাই গ'ল একেবাৰে এই বেগটো আছেতো লগতে তেনেকৈ বান্ধা নাই আৰু বান্ধিলে ঠিকে আছিলে কিন্তু বান্ধা নাই তো ৰাস্তাও বহুত বেয়া তো সেইকাৰণে অলপ টাইম ৰখিছোঁ তাই এতিয়া আকৌ মই চলাম এতিয়া আনন্দ ভাইক বহিব দিছোঁ মানে বহে বোলে তাৰো বোলে হাতটো বিষ আমাৰ দুইজনৰে এটা বেগ আছে তো তাৰো বেগ আছে মোৰো বেগ আছে তো বেগটো অলপ ভাৰী তো সেইকাৰণে আমি অলপ কষ্ট হৈছে আমাৰ আমি বেগটো বান্ধি লোৱা নাই তো ভালকৈ তো সেইকাৰণে প্ৰব্লেম হৈ আছে তো জাষ্টকে ইয়াৰ পৰা ওলাই দিওঁ পানী খাবি নেকি পানী পিছত খাম খাবি তো ইয়াৰ পৰা ওলাই দিওঁ তো য'ত ৰখোঁ আৰু আপোনালোক দেখাই থাকে তো আমি মঙলদৈ আহি পালোঁ মঙলদৈ পাম আৰু বেছি দূৰ নাই 1 কিলোমিটাৰমান আছে মেইন মঙলদৈ তো পানী এটা লৈছোঁ পানী খাবৰ কাৰণে পূৰা একদম মানে ভাগৰ লাগি গ'ল ৰাস্তাত তেনেকৈ ৰখা নাছিলোঁ এবাৰে ৰখিছিলোঁ মোৰ বাইকটো আমি চেঞ্জ কৰোঁতে ৰখিছিলোঁ এতিয়া চলাব আকৌ আনন্দ ভাই চলাব ন তই চলাবি নে এইবাৰ
চলাব আৰু কি কৰি উপায় নাই ইয়াৰ পৰা বেছি দূৰ নাই, আধা ঘণ্টামান লাগিব আৰু ইয়াৰ পৰা। তো সোনকালে সোনকালে যাব লাগিব। ফোন কৰি আছে, তো 3টা বাজিব আৰু। তো ভাত খোৱা টাইম হৈ গৈছে, তো ভাতটো যাই কিনে সোনকালে খাব লাগিব নেকি ভাই? অঁ ভোক লাগিছে। বাইকটো থৈ দিছোঁ, চাবি আছে মোৰ তাত, ল চাবি। তো এতিয়া পানীটো খাই লওঁ, তাৰপিছত সোনকালে ওলাই দিওঁ আৰু ইয়াৰ পৰা। আপোনালোকে চাই থাকিব। তো ফাইনেলি এতিয়া ঘৰত আহি পাই গ'লোঁ, মানে ৱাইফৰ ঘৰত আহি পাই গ'লোঁ। এইটো ৱাইফ, আনন্দ ভাই বহি আছে। তো এতিয়া ভাত পানী খাই ৰেষ্ট ল'ব লাগিব। তো 3টামান বাজিছে আহি পাওঁতে। তো আহি ভাত পানী খাই ৰেষ্ট ল'লোঁ, মানে শুলোঁ। শুই উঠি এতিয়া 6টা 7টামান বাজিছে, সন্ধিয়াই হ'ল। এতিয়া চাওক কম্বল তেনেকৈ উৰি শুই আছিলোঁ। এইটো হ'ল ফাৰ্ষ্ট এপিছড, মানে ফাৰ্ষ্ট এপিছডো ক'ব পাৰি। আমাৰ ঘৰৰ পৰা ইয়াতে আহিলোঁ। ইয়াৰ পৰা বহুত আমাৰ লং জাৰ্ণি হ'ব, জাৰ্ণি টাইপে বহুত কেইটা ভাল ভাল ভিডিঅ' আহিব, ধামাকাদাৰ ভিডিঅ' আহিব। সেইবিলাক ভিডিঅ' আপোনালোকে চাব। তাৰ লগতে ঘণ্টা বটন টিপি থ'ব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। তেতিয়া সেইবিলাক ভিডিঅ' আপোনালোকে সোনকালে সোনকালে পাব, নটিফিকেশ্যন পাই যাব সোনকালে। ইয়াতে আমি কেইদিনমান থাকিম, থাকি তাৰপিছত আকৌ আমি বেলেগ চাইডে যাম। মানে বহুত কেইটা ডাঙৰ ডাঙৰ প্লেনিং চলি আছে আমাৰ, আনন্দ আৰু মোৰ। এতিয়া ব্লগটো বহুত দীঘলীয়া হৈ যাব, তো এইটো ব্লগ ইয়াতে এণ্ড কৰিব লাগিব। তো খাই বৈ সুস্থ থাকক, তো আমিও খাই বৈ সুস্থ থাকোঁ তেতিয়ালৈকে। তো বাই বাই, টিল দেন টেক কেয়াৰ, বাই বাই।